হেল্ল' এভৰিৱান, মই মেকআপ আৰ্টিষ্ট প্ৰীতি কটকী আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আজি বিউটিচিয়ানৰ এটি ভিডিঅ' লৈ। আৰু মোৰ একাডেমীত মেকআপৰ সলনি বিউটিচিয়ানৰো ক্লাছ কৰোৱা হয়। ডিপ্ল'মা ক'ৰ্ছ কৰা মই 6 মান্থৰ। আৰু আজি ষ্টুডেণ্টক কৰাবলৈ লৈছোঁ ফেচ পিলিং। আৰু ফেচ পিলিংটোনো কি হয়, গোটেই ডেফিনেশ্যন আৰু ইয়াত কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, গোটেইখিনি আপোনালোকে চাব পাৰিব। ইয়াতে লিখিও দিয়া আছে যে কি বেনিফিটছসমূহ। আৰু ইয়াতে মই ফেচ পিলিংটো ব্যৱহাৰ কৰিছিলোঁ ফেচ পিলিঙৰ মেচিনেৰেহে। আৰু যেতিয়া আমি ফেচ পিলিং কৰিম, ফেচ পিলিংটো এটা পাউডাৰ টাইপ হয় আৰু তাত আমি টোনাৰ মিক্স কৰি পেলাই আমি পেষ্ট কৰি ল'ম, বনাই ল'ম, পেক টাইপৰ এটা বনাই ল'ম। বনাই হোৱাৰ পিছত আমি গোটেই ফেচটো ধুনীয়াকৈ ষ্টুডেণ্টগৰাকীকে মই কৰি দেখাইছিলোঁ। আৰু ষ্টুডেণ্টগৰাকী গোটেই ফেচটো আমি ক্লিনজিং দি মুচি পেলাই আমি এনেকৈ ফেচ পিলিংটো গোটেই ফেচত লগাম। আৰু চকু আৰু ওঠৰ পাৰ্টখিনি আমি এভইড কৰিম। আৰু এনেকৈ লগোৱা হোৱাৰ পিছত আমি 10 মিনিট সময় ৰখিব লাগিব। 10 মিনিট ৰখাৰ পিছত আমি 5 মিনিটত আমি ফেচ পিলিঙৰ মেচিনেৰে 5 মিনিট সময় আমি এনেকৈ লাহে লাহে ধুনীয়াকৈ ঘূৰাম। আৰু কটনত অকণমান পানী লৈ ল'ম। পানী লৈ লোৱাৰ পিছত এনেকৈ পানীখিনি দিম আৰু এনেকৈ ঘূৰাই ঘূৰাই যাম। যিহেতু স্কিনটো ড্ৰাই হৈ যায়, ড্ৰাইকৈ কৰিব নালাগে, যিহেতু তাত বহুত ডাঙৰ ডাঙৰ গুটি থাকে ফেচ পিলিংটোত। আৰু এইটো আমি 3 বাৰ ইউজ কৰিম। এনেকৈ কৰি যোৱাৰ পিছত 5 মিনিটৰ পিছত আকৌ আমি তাৰ ওপৰতে আকৌ এপ্লাই কৰিম। এনেকৈ এপ্লাই কৰাৰ পিছত আকৌ 10 মিনিটছ ৰখিম। 10 মিনিটছ ৰখাৰ পিছত আকৌ 5 মিনিট এনেকৈ আকৌ ঘূৰাম, ৰাউণ্ডকৈ আকৌ ঘূৰাম। আকৌ থাৰ্ড নম্বৰ প্ৰচেছটোতো ছেইম হয়। আৰু এনেকেই আমি 10 মিনিট ৰখিম। লগাই হোৱাৰ পিছত আকৌ এনেকৈ 5 মিনিট সময় ঘূৰাব লাগিব। ঘূৰোৱাৰ সময়ত কিন্তু আমি এবাৰ ব্যৱহাৰ কৰিম ষ্টিম মেচিন। কাৰণ ষ্টিম মেচিনটো আমি ঠাণ্ডা দিনতো দিবই লাগে। আৰু যেতিয়াও ফেচিয়েল কৰিম, ফেচিয়েল কৰাৰ সময়তো আমি ষ্টিম মেচিনটো ব্যৱহাৰ কৰিব লাগে। আৰু ফেচ পিলিঙততো আমি ব্যৱহাৰ কৰিবই লাগে, কাৰণ আমাৰ ফেচ পিলিংটো কৰা হয় আমাৰ ব্লেক কিডছ, হোৱাইট কিডছবোৰ ৰিমুভ কৰিবৰ কাৰণে, ছানটেকবোৰ। কাৰণ আমি ভাবোঁ যে গৰম দিনতহে আমাৰ স্কিনটো ছানবাৰ্ণ পৰে, কিন্তু নহয়, আমাৰ ঠাণ্ডা দিনত স্কিনটো বহুত বেছি বেয়া হৈ যায়। যেতিয়া আমি যত্ন নলওঁ বহুত বেছি ব্লেক কিডছ, হোৱাইট কিডছ পৰি যায় এনেকৈ। আৰু ধুনীয়াকৈ আমি এনেকৈ ষ্টিক ব্যৱহাৰ কৰি ওলাম। আৰু দেখিছেনে গোটেইখিনি আপোনালোকে ফাইনেল ৰিজাল্টটো চাব পাৰিছেনে, ইমান বেছি ধুনীয়া হৈছে। আৰু এনেকৈ যদি কোনোবাই কৰিব বিচাৰিছে আহিব, আৰু শিকিব বিচাৰিলে সোনকালে যোগাযোগ কৰক। আৰু অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। এতিয়ালৈ বাই বাই।